নমস্কাৰ আপোনালোকে ভিডিঅ'টো চোৱাৰ আগতে যিখন স্ক্ৰীনশ্বট দেখা পালে এইখন নিউজ লাইভৰ মানে স্ক্ৰীনৰ পৰা লোৱা হৈছে। এতিয়া যিখন স্ক্ৰীনশ্বট কেইখনত আপোনালোকে নিশ্চয় দেখা পাইছে যে কি এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে আৰু আজি হৈছে এই নতুন যিখন অসমত চৰকাৰ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন চৰকাৰ তেখেত সেই চৰকাৰৰ আজি প্ৰথম কেবিনেট বৈঠক আছিল আৰু প্ৰথম কেবিনেট বৈঠকত আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে আৰু সেই গুৰুত্বপূৰ্ণ সিদ্ধান্তবিলাকৰ ভিতৰত তেওঁলোকে নিৰ্বাচনৰ সময়ত যি প্ৰতিশ্ৰুতি দিছিল যে কি 1 লাখ নিবনুৱাক চাকৰি দিয়া হ'ব আৰু তাৰ হিচাপত প্ৰথম পদক্ষেপ হিচাপে এখন কমিটি গঠন কৰি দিয়া হৈছে আৰু এই কমিটিখনে এমাহৰ ভিতৰত কি কৰিব প্ৰতিবেদন দাখিল কৰিব। সেই কমিটিৰ এই মুৰব্বী হিচাপে আছে অজন্তা নেওগ বিত্তমন্ত্ৰী। গতিকে এই কমিটিখনে এমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব আৰু সেই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি কোনটো ডিপাৰ্টমেণ্টত কেনেকুৱা ধৰণৰ চাকৰি দিব পৰা অৱস্থাত আছে বা কেনেকুৱা কথা আছে গোটেইখিনি পৰ্যালোচনা কৰিব। গতিকে অসমৰ শিক্ষিত নিবনুৱাৰ কাৰণে এটি আশাৰ বতৰা এই নতুন চৰকাৰখনে লৈ আহিছে আৰু যদি এনেকুৱা ধৰণে চৰকাৰখনে পদক্ষেপ লৈ থাকে আমি আশা কৰিম অনাগত দিনত চৰকাৰে আৰু ভাল কাম কৰিবৰ কাৰণে সক্ষম হ'ব। কিন্তু প্ৰথমতে যিহেতু প্ৰথম কেবিনেটতে যিহেতু নিবনুৱাসকলক সংস্থাপন দিয়া অৰ্থাৎ 1 লাখ চাকৰি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰি কেনেকুৱা ধৰণে চাকৰি দিব পাৰিবা ক'ত খালী আছে কি আছে কথাখিনিৰ কাৰণে কমিটি গঠন কৰাইছে। গতিকে এই ক্ষেত্ৰত আমি চৰকাৰক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে অতি সোনকালে নিবনুৱাসকলক 1 লাখ নিবনুৱাক যি চাকৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ বুলি ভাবিছে তেওঁলোকে সেইখিনি যাতে তেওঁলোকে কাৰ্যকৰী কৰে।